নমস্কাৰ গাইছ, এতিয়া ভিডিঅ'টো সম্পূৰ্ণ দেখালোঁ। চব ঘৰলৈ গৈ আপোনালোকক দেখুৱাই থাকিম। ঘৰ পাওঁগৈ আজি গৈ চিলাপথাৰত থাকিম আৰু আপোনালোকক দেখুৱাই পাই গ'লোহি তিনিচুকীয়াৰ পৰা গাড়ীৰ পৰা নামিয়ে অকণমান চাহ খাই লওঁ বুলি ৰখিছোঁ। তাৰপিছত আৰু গৈ আছোঁ। আপোনালোকে আহি তিনিচুকীয়াত চাহ পাই গ'লোঁ। চিলাপথাৰ পালোহি আৰু চিলাপথাৰৰ পৰা এই বাছখন ৰখিছে। তাৰপিছত খাই বৈ অকণমান চাহ খাওঁ, খাই বৈ যাম আৰু। Soalnya berapa? Pero no cabe. Oye, ahí porque ফাইনেলি আহি পালোহি। আহি ভণ্টিহঁতৰ ঘৰত আজি ৰাতিটো থাকিলোঁ। খাই বৈ আজৰি হৈ মানে ওলাইছোঁ, ৰৈছোঁ আৰু। তাৰপিছত हेलो गाइस, तो नতুন स्टाइल লাজো লাগে মানুহৰ আগত ভিডিঅ' উঠাবৰ কাৰণে। তাৰপিছত ভনীহঁতৰ পৰা ৰাতিপুৱাই গুচি আহিলোঁ। ৰাতি মাৰ ঘৰলৈ যোৱা হ'লেতো আজি আহিব মন নগ'ল হয়, বিহু পাইছেহি যে। সেইটো কাৰণে ভনী ঘৰত এৰাতি থাকি মানে গুচি আহিলোঁ আৰু ট্ৰেইনত। মনবোৰ বেয়াও লাগে। দেউতাক ষ্টেচনতে প্লেটফৰ্মতে লগ পালোঁ। দেউতাক আৰু দুখ লাগিছে মনটো মানে। তাৰপিছত দেউতাক তাতে চাহ একাপ খুৱালোঁ। চাহ একাপ খুৱাই বুজাই দিলোঁ আৰু এতিয়া ঘৰলৈ নগ'ল, পাৰিলে ঘৰলৈহে সোমাম আৰু নোসোমালেও ফোন যোগেৰে কথা পাতিম, বেয়া চেয়া নাপাব আৰু বুলি ক'লোঁ আৰু। ট্ৰেইনত মানুহ অলপ কমিছে কাৰণে মই ভিডিঅ'টো কৰিছোঁ। বেছি মানুহৰ ওচৰত মই কথা পাতিবলৈ বৰ লাজ লাগে। ভনী ঘৰৰ পৰাও ৰাতিটোহে থাকিলোঁ আৰু মোৰ ভৰি এখনো মানে এনেকুৱা ফুলি গ'ল মানে। এইটো ভৰিটো দুখ পালোঁ মানে। একদম চানা বাদামৰ দোকানীবিলাক চাওকচোন কেনেকৈ আহি আছে। এইজন আৰু এইপিনে আৰু এটা চাহ চিঞৰিছে। কাটা বিস্কুট চাহ। এইপিনে পানী বটল আৰু আহি আছে চাওকচোন কিমান
দবাতে কেইবাজনো উঠিছে মানে কাৰ পৰা ল'ব খাব আৰু ভাল লাগিছে ট্ৰেইনত আহি বহুত ভাল লাগে ভাল লাগিছে আৰু মই মিচিং মানুহ বহুত ভাল পাওঁ মিচিং মানুহ লগ পাইছোঁ দেউতা জোনাইৰ পৰা আহিছে বনাইছোঁ দেই লগত পপকৰ্ণ ফ্ৰী পাব এয়া আৰু আহি গ'ল এয়া জালমুৰি চিঞৰি ঘৰটো দূৰ আছে সেইটো কাৰণে আগত চেণ্টাৰত ঘৰৰ আগত ল'ম চানা বাদাম কিবা কিবি তাৰপিছত এতিয়া নলওঁ আৰু आज थोड़ा जल्दी पहुंचा है हम तो कल 11:30 পালোহি আমি লখিমপুৰত বহুত দেৰি ট্ৰেইনখন ৰখিছে ৰখাৰ কাৰণে আমি এই ছোৱালী এজনীও পাইছোঁ মিচিং ছোৱালী হয় লগৰে একে দবাতে উঠি আহিছোঁ আৰু তাৰপিছত সেইকাৰণে আপোনালোকক কৈছোঁ এয়া লখিমপুৰ প্লেটফৰ্ম হয় এতিয়া বেদেতি পামগৈ অকণমান পিছত চকাটো চাওক সি আকৌ চকাটো মই ইনকুৱাৰ কৰিছোঁ ইনকুৱাৰ আগতে কৰা এইটো মোৰ বনা বস্তু অঁ আপুনি বনাইছিলে क्या भाई हमसे मिलो बोलो ओए लड़ा কওক এই জায়গাতে ক'ত বনিলে যে দেখিছিলি নাই দেখা নহয় মই ঘৰলৈ আহি ভাত খাই আছোঁ মানুহজনে ভাত বাঢ়ি দিলে আগতীয়াকৈ আহি পিনে ভাত বাঢ়ি দিলে ভাত খাই আছোঁ তাৰপিছত এয়া চজিনা চব্জি বেঙেনা পিটিকা এপিচ নেমু আৰু চজিনা চব্জি চজিনা ভাল পাওঁ সেইকাৰণে চজিনা বনাই থৈছে তাৰপিছত এইখনে আমাৰ ঘৰখন তাৰপৰা এইপিনে পিঠা খুন্দি আছে দেখাই দিওঁ ঘৰত পিঠা খুন্দি আছে বাকী বোৱাৰীহঁতে দেখাই দিওঁ আহি পালোহি আমি 12:45 আহি পালোহি 12:45 আহি পাই আমি ঘৰত যিহেতুকে মানুহজন আগতীয়াকৈ আহিছিলে ঘৰলৈ আহি আহি পিনে ভাত পানী বনাই থৈছিলে মানে আমি যোনদিনা আহিছোঁ আমাৰ ইয়াত বজাৰ হয় তাৰপিছত মানুহজনে মানে ভাত চব্জি বনাই মেলি থৈছিলে আৰু আহিয়েতো লগে লগে ভাত পানী বনাই খাবলৈ মন নাযায় ন তাৰপিছত ল'ৰাটোৱে আহি গা চা ধুই শুলে ময়ো শুই আছোঁ তাৰপিছত ভাত খালোঁ ভাত খাই বৈ মানুহজনে বনাই মেলি থৈছিলে শাহুমাও বেমাৰী কঁকাল পৰা আৰু মানুহজন বনাই মেলি থোৱাকৈ খাই বৈ আজৰি হ'লোঁ আৰু খাই বৈ কৈ দিছোঁ আৰু আমাৰ ল'ৰাটো শুই আছে ভাগৰে জিগৰে গা চা ধুলে ময়ো ধুলোঁ মোৰ গাটো জ্বৰ লাগিছে শুই গৈছোঁ আপোনালোকক ইমানেই